নমস্কাৰ। আজিৰ দেওবৰীয়া গ্ৰন্থপাঠত আমি পাঠ কৰিবলৈ ওলাইছোঁ বিশিষ্ট গল্পকাৰ সাহিত্যিক মহিম বৰাদেৱৰ গল্প সংকলন কাঠনিবাৰী ঘাটৰ মাছ আৰু মানুহ শীৰ্ষক গল্পটোৰ কিছু অংশ। মাছ আৰু মানুহ। তিনিআলিৰ কেঁকুৰিত ৰাইজে হৰিধ্বনি কৰিছে। ভঁৰালৰ গাধৰিৰ ওপৰত হাকোটাত ওলমাই থোৱা পলটো হাতত আৰু টোনাটো পিঠিত বান্ধি লৈ ৩ বছৰীয়া ল'ৰাটো সুধিলে, বাপ, ডাঙৰ মাছ পামনে? ডাঙল, ইমান ডাঙল মাছ পাবি। বাপে হাতেৰে মাছটো আঁকোৱালি ধৰি ক'লে। ঘৈণীয়েকে মিচিক কৰে হাঁহি জীৱকান্তৰ মুখলৈ চালে। হাঁহিটোৱে কয় দেউলৰা বাইক ফলিয়াবই। ঘৈণীয়েকৰ হাঁহিটোৱে তাৰ গাত ৰাইজাই কৰি গ'ল। যেন পলৰে ধৰি বুকুৰ টোনাত বন্দী কৰি থব সেই হাঁহিটো। আজি ৪ বছৰ আগৰ বিয়াৰ পিছৰ দিনবিলাকলৈ হঠাৎ মনত পৰি গ'ল তাৰ। কিবা এটা ক'ব খুজিও ক'ব নোৱাৰি নিঃশব্দে হাঁহি পেলালে জীৱকান্তই। ইতিমধ্যে ১৫ বছৰীয়া ডম্বৰুৱে হাতত জুলুকি এটা লৈ লুৰি আহি ক'লে, দদাই খৰ কৰ, ৰাইজ গ'লেই। ব'ল ব'ল লৰ দে, আগ হ বুলি আধা হহা হাঁহিটোৰ বাকীখিনি শেষ কৰি কোব ল'লে জীৱকান্তই। আজিৰ যাত্ৰাটোৱে কৈ দিছে সুদা হাতে উভতি নাহিব সি। মাঘৰ বিহুৰ ভাতসাজ উকা নহ'ব যেন লাগিছে। গাঁৱৰ প্ৰায় দুকুৰি মানুহ, ল'ৰা ডেকা বুঢ়া মিলি কেঁকুৰিত গোট খাই শেষবাৰ হৰিধ্বনি কৰিছে। কোন যাৱ আহ হকৌ। তাৰ পিছত মহখুটি বিললৈ ৪ মাইল বাট পথাৰে পথাৰে খোজ ল'লে সকলোৱে কোবেৰে। প্ৰায় কুকুৰ লৰৰে গৈ বাটত ৰাইজক লগ ধৰিলে জীৱকান্তই। পথাৰবিলাক তেতিয়া মুকলি, ধান কাটি শেষ হ'ল। বাদামী ৰঙৰ নৰাবিলাকৰ পৰা কুঁৱলীবোৰ খৰখেদাকৈ উঠি ধুমাধুম ওপৰলৈ গৈছে। যেন মাছ মাৰিবলৈহে সকলোৱে হাতত পললৈ কুকুৰ লৰ দিছে।